নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'ৰে বহুত স্বাগতম জনাইছোঁ। আজি আপোনালোকক জনাবলৈ ওলাইছোঁ যে যদি ঘৰত এটা কাছৰ মূৰ্তি ৰখা হয় তেনেহ'লে ইয়াৰ পৰা ঘৰখনত কি লাভ হ'ব পাৰে। গতিকে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। সুখ আৰু সমৃদ্ধি বজাই ৰাখিবলৈ এখন ঘৰত কাছৰ ফটো বা কাছৰ মূৰ্তি থকাটো শুভ বুলি গণ্য কৰা হয়। কাৰণ ভগৱান বিষ্ণুৰ এক অৱতাৰ হ'ল কাছ, যাৰ সহায়ত দেৱী লক্ষ্মী সাগৰ মন্থনৰ পৰা ওলাই আহিছিল। বাস্তুশাস্ত্ৰতো ইয়াৰ যথেষ্ট গুৰুত্ব আছে। বিশ্বাস অনুসৰি গোসাঁই ঘৰত কাছৰ ফটো বা অষ্টাধাতুৰে নিৰ্মিত কাছ পানীৰে ভৰ্তি পিতল বা অষ্টভুজাকৃতিৰ পাত্ৰত ৰখাটো ঘৰখনৰ বাবেই খুবেই ভাল। এনে কৰাৰ ফলত ধন লাভ আৰু শত্ৰু ধ্বংস হয়। ঘৰ আৰু দোকানৰ মূল দুৱাৰত কাছৰ এখন ফটো লগোৱাটোৱে ব্যৱসায়ত ধন লাভ আৰু সফলতা প্ৰদান কৰে। এতিয়া প্ৰথমতে ক'বলৈ ওলাইছোঁ যে কাছ ক'ত ৰাখিব। যেতিয়া আপুনি ঘৰলৈ কাছৰ মূৰ্তিটো আনিব তেতিয়া ক'ত ৰাখিব। কাছ পৃথিৱীত দীৰ্ঘদিন ধৰি বাস কৰা এটা শান্ত প্ৰাণী। বাস্তুৰ মতে উত্তৰ দিশটো কাছ ৰখাৰ বাবে শুভ, কাৰণ এই দিশটো দেৱী লক্ষ্মীৰ দিশ বুলি গণ্য কৰা হয়। কাছ হৈছে সম্পদৰ সূচক। যদি কাৰোবাৰ ধন সম্পৰ্কীয় সমস্যা থাকে তেনেহ'লে তেওঁ ক্ৰিষ্টেলৰ কাছ এটা ঘৰত ৰাখিব পাৰে, কিন্তু ইয়াক শোৱনি কোঠাত ৰখাৰ ভুল কেতিয়াও নকৰিব। ইয়াক শোৱনি কোঠাত ৰাখিলে ই ঘৰখনৰ ব্যক্তিসকলৰ জীৱনত বিৰূপ প্ৰভাৱ পেলাব পাৰে। কাছ এটা ৰখাৰ সৰ্বশ্ৰেষ্ঠ স্থান হৈছে ড্ৰয়িং ৰুম। ড্ৰয়িং ৰুমত ৰখা কাছটোৰ মুখখন সদায় ঘৰৰ ভিতৰৰ ফালে থকা উচিত। কাছ দীৰ্ঘজীৱী প্ৰাণী, যাৰ বাবে যদি ইয়াক ঘৰত ৰখা হয় তেতিয়া পৰিয়ালৰ সদস্যসকলৰ আয়ুস যথেষ্ট বৃদ্ধি হয়। ই সৌভাগ্য কঢ়িয়াই আনে। সেয়েহে ইয়াক ঘৰ বা কাৰ্যালয়ত ৰখাটো লাভজনক বুলি গণ্য কৰা হয়। যদি আপুনি দীঘলীয়া প্ৰচেষ্টাৰ পিছতো কৰ্মজীৱনত অগ্ৰগতি লাভ কৰিব পৰা নাই তেনেহ'লে কাছ ঘৰত ৰাখিব পাৰে। ই আপোনাৰ জীৱনলৈ বা কৰ্মজীৱনলৈ ইতিবাচক শক্তি কঢ়িয়াই আনিব। যদি কোনো কাৰণতে ঘৰৰ সদস্যসকলৰ মাজত কাজিয়া লাগি থাকে, ঘৰত দুটা কাছ ৰাখিব তেতিয়া। এনে কৰাৰ দ্বাৰা ঘৰৰ বিবাদ দূৰ হৈ ঘৰখনলৈ শান্তি আহিব। যদি এজন ব্যক্তিয়ে স্বাস্থ্য দীঘলীয়া সময়ৰ পৰা ভালে নাই তেন্তে এটা কাছ ঘৰৰ উত্তৰ পূব দিশত ৰাখিব পাৰে। ঘৰত কাছ থাকিলে ঘৰৰ পৰিৱেশ বিশুদ্ধ হৈ থাকে আৰু অপশক্তিয়ে ঘৰখনক আক্ৰমণ কৰিব নোৱাৰে। বাস্তু আৰু ফেংচুইৰ মতে যি ঘৰত কোনো সন্তান নাই তেওঁলোকে কাছৰ পিঠিত পোৱালি কাছ এটা উঠি থকা কাছৰ মূৰ্তি বা ফটো তেওঁলোকৰ ঘৰত ৰাখিব লাগে। এনে কৰাৰ ফলত অতি সোনকালেই ঘৰখনলৈ শিশুৰ আগমন হয়। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। আপোনালোকৰ ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু আপোনালোক যদি মোৰ চেনেলটোত নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।